रंजाबायना बे माबा बेखौ बरायनाय जाबाय दावहारि কংগ্ৰেছে কোনোদিনেই অসমত স্থায়ী শান্তিৰ বাবে এনেধৰণৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে নিষ্ঠাৰে এই কামসমূহ হোৱাৰ বাবে এই কাম আৰম্ভ কৰিছে। অৰ্থাৎ অসমৰ প্ৰতি আমি অন্যান্য বিভিন্ন বড়ো ৰাভা মিচিং কছাৰী যিমান আমি জাতি জনগোষ্ঠী আছোঁ সকলো সম্প্ৰদায়ৰ লোকে অসমৰ ভৌগোলিক পৰিমাণখিনিত আমি একেলগে বসবাস কৰিম। অসমীয়া সমাজখনৰ উন্নয়নৰ বাবে আমি দীৰ্ঘকালে কাম কৰিম। মানে তেখেতসকলে আজি ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে আগন্তুক এখন কমিশ্যন ৰাজ্য চৰকাৰে এখন আয়োগ গঠন কৰিব। সেই আয়োগে এই কথাবিলাক পৰীক্ষা নিৰীক্ষা কৰিব যে এই যিটো এলেকাত কণ্টিগুৱাছ যিখিনি আমাৰ ট্ৰাইবেল পপুলেশ্যন আছে সেই বিষয়ত সংযোজনৰ সন্দৰ্ভত বা বিশেষ এলেকাৰ বাহিৰত যিবিলাক নন ট্ৰাইবেল কণ্টিগুৱাছ আছে সেই বিষয়টো তাৰ পৰা পৃথক কৰাৰ সন্দৰ্ভত এই দুইটা ইনক্লুশ্যন আৰু এক্সক্লুশ্যনৰ সন্দৰ্ভতো আয়োগখনে বিতংভাৱে সকলো পক্ষৰ লগত नहीं नहीं ये सीमा por alian Musharina? O N